চৰকাৰৰ এটা অযুক্তিকৰ অবিজ্ঞানসন্মত সিদ্ধান্ত আছিল ষষ্ঠ মানৰ পৰা গণিত বিজ্ঞানখন ইংৰাজী মাধ্যমত প্ৰকাশ কৰা, যাৰ ফলশ্ৰুতিত অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট সমস্যা হৈছে। শেহতীয়া আজি গুণোৎসৱ হৈ গৈছে, গুণোৎসৱত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে জিয়াতি ভুগিছে এই দুখন প্ৰশ্ন কাকতক লৈ। গণিত বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী মাধ্যমত প্ৰৱৰ্তন কৰি অসম চৰকাৰৰ কেবিনেটখনে অসমৰ ছাত্ৰ ছাত্ৰীক লৈ যি ধৰণৰ পৰীক্ষাগাৰত অসমৰ ছাত্ৰ ছাত্ৰীক ৰাখিলে, এইটো এটা ভুল সিদ্ধান্ত আছিল, এইটো এটা অবিজ্ঞানসন্মত সিদ্ধান্ত আছিল। আৰু এই অযুক্তিকৰ অবিজ্ঞানসন্মত সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিবলৈ আজি আমি তামোলপুৰ জিলা ছাত্ৰ সন্থাই অসম চৰকাৰক দাবী জনাইছোঁ। যি সময়ত তেওঁলোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, তেওঁলোকৰ গৃহমন্ত্ৰী অমিত শ্বাহে চিকিৎসা বিজ্ঞান মাতৃভাষাত পঢ়োৱাৰ কথা কৈছে, সেই সময়ত অসম চৰকাৰখনৰ এটা নাভূত নাস্তুত সিদ্ধান্ত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ গণিত বিজ্ঞানখন ইংৰাজী মাধ্যমত প্ৰকাশ কৰি অসমীয়া ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰিছে। এই সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ হ'ব লাগিব, এই সিদ্ধান্ত বাতিল কৰিব লাগিব। আৰু এই তামোলপুৰৰ